আজি দুপৰীয়াৰ সাজত এই টেঙাবিধ বনাবলৈ লৈছিলোঁ আৰু এই টেঙাবিধক আমাৰ ইয়াতে অৰ্থাৎ গাঁৱলীয়া ভাষাত মেচকা টেঙা বুলি কয়। ইয়াৰ সঠিক নামটো মই নাজানিম, লিখিত ভাষাত কি বুলি বা কয়, আৰু উজনি অসমৰ ফালে কিন্তু টেঙামৰা বুলিও কয়। এতিয়া এইখিনি মই ধুনীয়াকৈ কাটি ল'ম আৰু যোনসকলে জানে ইয়াৰে শুদ্ধ নামটো প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ আমি বহুতো এনেকুৱা ভুল ভাষা ব্যৱহাৰ কৰিয়ে চলি আছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া, আৰু ইয়াৰ লগত মই এটা সৰুকৈ বিলাহীও কাটি লৈছোঁ। এইফালে মই মাছখিনি ভাজি ল'লোঁ। এতিয়া সেই মাছ ভজা তেলতে শুকান জলকীয়া, পাঁচফোৰণ আৰু কেইটামান সৰিয়হ তেলতে দি দিলোঁ। আদা নহৰু অকণমান দিলোঁ। আদা নহৰুখিনি মই গোটাকেই দিছোঁ, এইখিনি মই বটি লোৱা নাই। আৰু এতিয়া মই কাটি লোৱা বিলাহীটো দিছোঁ, আৰু আলু মই ভাততে সিজিবলৈ দিছিলোঁ, আলুখিনিও মই এনেদৰে ভাঙি দিলোঁ। আৰু আজি খুব গৰম দিছে, সেইকাৰণে ভাবিলোঁ যে মাছৰ লগত টেঙাৰ আঞ্জাখনেই বেছি উপযোগী হ'ব। সেয়েহে মই আজি মেচকা টেঙাই বনাম বুলি ভাবিলোঁ। আৰু হালধি নিমখ দি দিলোঁ ধুনীয়াকৈ, আলুখিনি ভঙা যোৱালৈকে ভাজি থাকিম। আৰু এতিয়া মই টেঙাখিনি ঢালি দিলোঁ। টেঙাখিনি দেখিবলৈ ইমান ধুনীয়া নহয়, পাতকেইটা কেইটামান ৰঙা কেইটামান সেউজীয়া, খুব ভাল লাগে। ভাতকেইটা খুব ধুনীয়াকৈ সিজি গৈছে, একেবাৰে লাৰি থাকোঁতেই নোহোৱা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে পানী দিলোঁ। আৰু অকণমান উতল অহাৰ লগে লগে 2 টুকুৰামান মই থেকেৰাও দি দিছোঁ, অকণমান টেঙাখিনি যাতে মুখত লগা হয় সেইকাৰণে। আৰু এতিয়া মই মাছকেইপিচ এপিচকৈ দি দিছোঁ ইয়াতে। ইয়াত মই কোনো মছলা ব্যৱহাৰ নকৰাকৈয়ে আঞ্জাখন বনাম, যিহেতুকে টেঙাৰ আঞ্জা হয়। আৰু এই আঞ্জাখন নমাই থলোঁ। এতিয়া গেছত বেলেগ এটা কেৰাহী বহাই দিলোঁ। অকণমান পচলা আছিল, আৰু পচলাখিনি বনাবৰ কাৰণে এয়া মই কেৰাহীত তেল দি দিছোঁ। পাঁচফোৰণ কেইটামান, কেঁচা জলকীয়া, পিঁয়াজ গোটেইখিনি দি মই এনেকৈ ভাজি ল'ম। আৰু আদা নহৰু আৰু সৰিয়হ অকণমান মই এনেকৈ বুটি লৈছিলোঁ, আৰু সেইখিনিও মই তেলতে দি দিলোঁ। আৰু এতিয়া মই ইয়াতে পচলাখিনি ঢালি দিছোঁ। ধুনীয়াকৈ লাৰি চাৰি এনেকৈ তল ওপৰ কৰি ঢাকনি লগাই দিম। আৰু এই পচলা ভাজিটো মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, একেবাৰে সাধাৰণভাৱে মই বনাব লৈছোঁ। এতিয়া ইয়াত মই নিমখ দিলোঁ, হালধি দিলোঁ, অকণমান লাৰি চাৰি ইয়াতে ঢাকনি লগাই দিলোঁ। আৰু এয়া পচলাও হওঁ হৈছে, আৰু অকণমান লাৰি দিম,
অকণমান মই জিৰাৰ গুড়ি দি দিছোঁ ইয়াতে আৰু সেই মছলা যে থৈছিলোঁ সেই বাতিটোতে অকণমান পানী দি মই এনেকৈ ইয়াত ঢালি দিছোঁ। ইয়াত আৰু বেলেগকৈ পানী নিদিওঁ, একেবাৰে কম জুইত দি এনেকৈ ঢাকনি লগাই দিম। আৰু এইফালে মোৰ পচলাও ৰেডি। এয়া ভাত বাঢ়ি দিছোঁ। একেবাৰে স্বাস্থ্য উপযোগী আঞ্জা কেইখন নহয়নে? আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।